হে অসমত জি হাজৰিকা ৱেল কপিৰাইট কি হয় তাৰ বিষয়ে আমি ডিছকাছ কৰোঁ কপিৰাইট ইণ্টাৰনেটত বহুত এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় লাইক মই অলৰেডি যোনে ব্লগৰ বিষয়ে চাইছে গম পাইছা তো এতিয়া ধৰিছোঁ মই কিবা এটা টপিকৰ ওপৰত নিজে লিখিছোঁ তো সেই বস্তুটো যাতে বেলেগে চুৰ কৰিব নোৱাৰে একে শ্বৰ্টকাট মই বুজাই দিছোঁ বেলেগে চুৰ কৰে ঠিক তেনেকৈ ইণ্টাৰনেটত মই নিজে এটা ভিডিঅ' বনাইছোঁ লাইক এইবিলাক ভিডিঅ' যাতে বেলেগে মিছ ইউজ কৰিব নোৱাৰে কোনোবাই ইউজ কৰে ইটছ অ'কে মই পাৰ্মিশ্যন দি থৈছোঁ কিন্তু কোনোবাই যদি মিছ ইউজ নকৰোঁ তাৰ কাৰণে মই ইয়াৰ কমপ্লিট অ'নাৰশ্বিপ বা ক্ষমতাটো মই মোৰ হাতত ৰাখিম ইয়াতো ৰয়েলিটি ফ্ৰী বা মানে ইউজৰ কাৰণে পাৰ্মিশ্যন হেন তেনে এইবিলাক বস্তু থাকে এইবিলাক ভাগ হোৱাৰ পিছত বুজিবা বাট ইন শ্বৰ্ট কপিৰাইট মই ইয়াত কণ্টেণ্ট লিখাৰ বা যিকোনো ধৰণৰ বস্তুৰ যাতে ইয়াৰ মানে লাইক ইয়াৰ লিখকজন মই বা ইয়াৰ ক্ৰিয়েটৰজন মই ধৰিছোঁ ভিডিঅ'টো বনাইছোঁ অমুকটো মই বনাইছোঁ তাৰপিছত কিবা এটা বস্তু লিখিছোঁ অমুকটো বস্তু মই লিখিছোঁ বেলেগৰ পৰা চুৰ কৰি আনি লিখাটো বুলি কোৱা নাই ডেট মিনছ কি সেইটো কপিৰাইট মানে ভায়লেট হৈ যাব তো যিকোনো বস্তু নিজে যেতিয়া লিখা হয় তো লিখিলে বা নিজে ক্ৰিয়েট কৰিলে তো তাৰ যিটো অ'নাৰশ্বিপ থাকে সেইটো নিজৰ এইটো আমি কৰিম কেনেকৈ লাইক এইটো আমাৰ নিজৰ থাকে ধৰিছোঁ মই মোৰ ভিডিঅ'বিলাক মই মোৰ ইউটিউব চেনেলত ফাৰ্ষ্ট টাইম আপলোড কৰি আছোঁ তো ইউটিউবে অট'মেটিক মোৰ আণ্ডাৰত কপিৰাইটটো বনাই থৈ দিছে ঠিক তেনেকৈ যদি আমি একদম স্কেচৰ পৰা নিজে যদি ৱেবছাইট এটা বনাওঁ দেন সেই ৱেবছাইটটো যিটো কপিৰাইট থাকিব সেইটো আমি নিজে ৰেজিষ্টাৰ কৰিব লাগিব গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰি ধুনীয়াকৈ তাত আমি কপিৰাইটৰ থ্ৰু দি আমি তেতিয়া আমি বেলেগে বস্তুবিলাক ইউজ কৰিলে আমি তেতিয়া তাত লিগেল একশ্যন ল'ব পাৰিম মানে ভায়া আদালত ঠিক আছে তেতিয়া যদি কোনোবাই বেছি মিছ ইউজ কৰে বেছি ক্ষতি কৰে ঠিক আছে ঠিক তেনেকৈ আমিও বেলেগৰ বস্তু আনিব নোৱাৰিম তেতিয়া সিহঁতে কপিৰাইট বা DCMI যিবিলাক বস্তু থাকে তো সেইবিলাক যেতিয়া ক্লেইম কৰিলে আমি কিবা ব্লগ বেলেগৰ পৰা কপি কৰি আনি আমি ইয়াত আমাৰ ৱেবছাইটত দি দিছোঁ তেতিয়া মই সেইটো ৰিমুভ কৰি দিব অট'মেটিক গুচি যাব তাৰপিছত আমি বেলেগৰ ভিডিঅ' হেৰি কৰিছোঁ কাটি পেলাব অ'কে ইউটিউবত আপলোড কৰিছোঁ যেনেকৈ সাধাৰণতে আমি ফিল্মৰ ভিডিঅ' যদি আমি ইউটিউবত দিওঁ কপিৰাইট নটিচ আহে বেলেগৰ গান ইউজ কৰিলে তো তেনেকুৱা ডেট মিনছ কি যোনে ক্ৰিয়েটৰে বনাইছে তাৰ নিজৰ অ'নাৰশ্বিপ থাকে অ'কে সেইটো হৈছে কপিৰাইট তো ইয়াত আৰু বেলেগ তেনেকুৱা বুজিবলগীয়া তথাপি বুজিবলগীয়া নাই বুলি নহয় নিজে যদি কণ্টেণ্ট কৰে এজ এ ডিজিটেল মাৰ্কেটিং ইয়াৰ বিষয়ে একদম 100% জানিব লাগিব তেতিয়াহে পাৰফেক্টলি পাৰিবা ঠিক আছে তো তাৰ কাৰণে অভিয়াছলি মই হেল্প কৰিম তাৰ কাৰণে তোমালোকে হোৱাটছআপৰ থ্ৰুদি আপডেটেড হৈ থাকিবা ইউটিউবত চাবা গুগলত চাবা পাই যাবা ঠিক আছে তো সেইটো হৈছে কপিৰাইট তো ইয়াৰ চিমিলাৰ বস্তু হৈছে সেইটো হৈছে পাইৰেটেড কি তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰোঁ